ৰাতিপুৱাই মাছৰ বজাৰত গ'লো, মাছৰ বজাৰৰ পৰা সৰু মাছ অলপ লৈ আহিলোঁ। আমাৰ এওঁ ধুনীয়াকৈ আদাৰ পাত, মচন্দৰী পাত, মাছখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি একেবাৰে ৰেডি কৰি দিছে। ৰ'ব, আমাৰ এওঁ নহয় দেই, মোৰ এওঁ। আমাৰ এওঁ বুলি ক'লে আমাৰ এওঁ আকৌ বহুতেই বেয়া পায়। এটাকৈ কিনো ক'ম আৰু, সকলোৱেচোন আজিকালি বনাব জানে। ধুনীয়াকৈ সৰিয়হৰ তেলত মাছখিনি ভাজি ল'লোঁ। মাছখিনি ভজা তেলতে অকণমান জিৰা, এটা শুকান জলকীয়া, পিঁয়াজ অলপমান দি পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। লগতে নিমখ হালধি দি দিলোঁ। নিমখ হালধি দিয়াৰ পিছত পেষ্টখিনি যে বনাই থৈ দিছিলোঁ, পেষ্টখিনি দি দিলোঁ। এই গোটেই মছলাখিনি অলপ সময় ভাজিব লাগিব। সৰু মাছ এনেকৈ খাই মই বহুত ভাল পাওঁ। অকল এনেকৈ বুলি নহয়, আচলতে সৰু মাছ ভাজি খায়ো ভাল লাগে। মই পিছে বহুত ধুনীয়া খানা বনাব জানো। এনেকুৱাকৈ ধেমালি কৰিও কেতিয়াবা ভাল লাগে দিয়কচোন আপোনালোকৰ লগত। নাহৰ কপৰ সুবাসতে পেঁপা ঢোলৰ শব্দতে পিৰিতিয়ে উঠে সাৰ পায়। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি এতিয়া গৰম গৰম ভাতৰ লগত খোৱাহে কথা আৰু। আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।